গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। এই পাঁচটাক এই কালপিতকেইটা কেতিয়া ফাঁচি দিব যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব। প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছোঁ যে আপুনি মন্ত্ৰিত্ব বাপ লৈ আজি পিঁয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰলৈ কিয় আন্দোলন কৰা নাই? আজি আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল আমাৰ হিয়ামুঠু জুবিন দা। গতিকে আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক কৈ দিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীক কৈ দিব বিচাৰিছোঁ যে গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিনদাৰ ন্যায় কেতিয়া পাব? আকৌ জুবিনদাৰ বাবে মই আপোনালোকৰ মাজত আকৌ আপডেট লৈ আহিলোঁ যে জুবিনদাৰ আমি ডাঙৰ ফেন হয়, সেইকাৰণে আমি জুবিনদাৰ ন্যায় অতি সোনকালে পাওক বুলি এই ভিডিঅ'টো আকৌ লৈ আহিলোঁ আপোনালোকৰ মাজত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব। জুবিনদাক হত্যা কৰা গৰাকীক অলৰেডি কাৰাগাৰত বন্দী থৈ আছে, কিন্তু শাস্তি কিয় দিয়া নাই? জুবিনদাৰ যেতিয়া ন্যায় দিব, জুবিনদাৰ যেতিয়া ন্যায় পাব, আমিও আমাৰ ডাঙৰ ফেনগিলাও জুবিনদাৰ বাবে সন্তুষ্ট হৈ থাকিব যে জুবিনদাৰ ন্যায় পালোঁ। জুবিনদাক ইমান যে ডাঙৰ শিল্পীক আজিলৈকে ন্যায় দিব পৰা নাই, ইমান যে অত্যাচাৰ জুবিনদাক অত্যাচাৰ কৰি ছিংগাপুৰলৈ হত্যা কৰা হ'ল, এইটো কথা জানিও বুজিও জুবিনদাক এতিয়াও ন্যায় দিব পৰা নাই। আৰু জুবিনদাৰ বাবে কোনো এই হত্যাকাৰীগৰাকীক শাস্তি দিয়া নাই। চেমকানুক সিদ্ধাৰ্থক এনাই থৈ আছে জেলত, কাৰাগাৰত এনাই বন্দী থৈ দিছে, খাবৰ কাৰণে থৈ দিছে। কোনো এটা শাস্তি বুলি কথাই ওলা নাই, শাস্তি নিদিব চাগে, জুবিনদাক ন্যায় দিব নোৱাৰিবই চাগে আমি ভাবিছোঁ। এতিয়া জুবিনদাৰ বাবে আমাৰ মুখ্যমন্ত্ৰীক কি কথা ক'লে আপোনালোকে নিউজত সম্পূৰ্ণকৈ চালে গম পাবা। আৰু জুবিনদাৰ বাবে মই আৰু আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজত, তো শ্বেয়াৰ কৰি দিব যাতে জুবিনদা অতি সোনকালে ন্যায় পাব আৰু আমাৰ গৰিমা বৌ অলপ শান্তি পাব, যাতে জুবিনদাৰ আত্মাখন অলপ সোনকালে ভাল পাব। এইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু জুবিনদাৰ বাবে এটা জাষ্টিছ লিখি দিয়ক। কোনো পাহৰি নাযাব, জুবিনদা যেনেকৈ আছিলে আমি তেনেকৈ জুবিনদাৰ বাবে ডাঙৰ ফেন হৈ থাকিম আজিলৈকে। জুবিনদাৰ মৃত্যু হ'লেও আমাৰ লগত সদায় আছে, ঠিক তেনেদৰে আমি জুবিনদাৰ ন্যায় বিচাৰি আছোঁ। আমাৰ গৰিমা বৌয়ে কি কথা ক'লে, যেতিয়া জুবিনদাৰ মৃত্যু হৈছিলে বা জুবিনদাক আমি আগৰ পৰাই সেইবিলাক আমি জানিছিলোঁ যে জুবিনদা ছিংগাপুৰৰ পৰা অতি সোনকালে আমাৰ অসমত আহি আকৌ এবাৰ আমাৰ প্ৰগ্ৰামত গান আমাক শুনাব। কিন্তু ছিংগাপুৰৰ পৰা আহি জুবিনদাৰ কি হৈ আহিছে, মৃত্যুদেহ হৈ আহিছে। কোনো কথা আমি ভাবেই নাছিল যে জুবিনদা ছিংগাপুৰৰ পৰা মৃত্যু হৈ আহিব। এই হাৰামীকেইটা কি চাই আছে মোক? অলপ শাস্তি দিয়ক না, কিবা এটা ফাঁচি দিয়ক বা কিবা এটা শাস্তি দিয়ক। জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে সেইবিলাক? জুবিনদাৰ পৰা ইমান টকা লুটিলে, জুবিনদাৰ পৰা ঘৰ বাৰী বনালে সিদ্ধাৰ্থে চেমকানুৱে, আৰু জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে আপোনালোকে ভাবি চাওকচোন এবাৰ। ইমান যে অত্যাচাৰ মানুহ থাকে আমাৰ পৃথিৱীত। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই ল'ব আৰু কমেণ্ট কৰি মোক জনাই দিব। চাই লোৱা আগতে ভিডিঅ'টো, ঠিক আছে। আৰু বৰষুণো দি আছে নহয়, অলপ কোৱালিটিটো খাৰাপ দেখা পাব নহয় ভিডিঅ'ত। ঠিক আছে, আৰু চাই ল'বা। গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। এই পাঁচটাক এই কালপিতকেইটা কেতিয়া ফাঁচি দিব যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব। প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছোঁ যে আপুনি মন্ত্ৰিত্ব বাপ লৈ আজি পিঁয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰলৈ কিয় আন্দোলন কৰা নাই? আজি আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল আমাৰ হিয়ামুঠু জুবিন দা। গতিকে আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক কৈ দিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীক কৈ দিব বিচাৰিছোঁ যে গুলিয়াই মাৰিলেও জুবিনদাৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনদাৰ ন্যায় লাগিব। স্পষ্ট কথা। গতিকে আজি 6 মাহ দিন উকলি গ'ল, চৰকাৰে কি কৰি আছে? এইখন চৰকাৰে কি কৰি আছে? অসমে সুধিছে। আজি অসমৰ জনগণে সুধিছে, অসমে সুধিছে। আমি অসমীয়া যুৱ মঞ্চে তেখেতলৈ অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব? এই পাঁচটাক এই কালপিতকেইটা কেতিয়া ফাঁচি দিব? ছিংগাপুৰত থকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দি তেখেতক কেতিয়া ফাঁচি দিব? কাৰণ আমি দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকৈ সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে? কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে।
আজিলৈকে কিন্তু জুবিনদাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে আৰু সমান্তৰালকৈ তাৰ সমান্তৰালকৈ ক'বলৈ গ'লে আপুনি চাওক আজি মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে কিন্তু আঁচনিৰ ওপৰত আঁচনি আৰু আঁচনি দি থাকিলে কি হ'ব নেকি কাৰণ আজি সেই প্ৰশান্ত ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যেতিয়া মূল্য বৃদ্ধি হৈছে তেওঁ পিঁয়াজৰ মালা পিন্ধি গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিলে কিন্তু আজি তেওঁ লোভ আছিলে যদি মন্ত্ৰিত্ব আজি পাই গ'ল পোৱাৰ পিছত কিন্তু আজি মূল্য বৃদ্ধি নাইকিয়া হৈ গ'ল ক'ত গ'ল আজি প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছোঁ যে আপুনি মন্ত্ৰিত্ব বাপ লৈ আজি পিঁয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰ লৈ কিয় আন্দোলন কৰা নাই আজি গেছৰ চিলিণ্ডাৰ গৈ পেলাই 1100 টকা হৈ গ'ল হা আজি এটা দৰৱ কিনিব নোৱাৰোঁ প্ৰেছাৰ দৰৱ কিনিব নোৱাৰে চুগাৰ দৰৱ কিনিব নোৱাৰে যিটো ফাইলৰ দাম আছিলে 40 টকা সেই আজি দৰৱৰ ফাইল হৈ গ'ল 90 টকা গতিকে অসম চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আঁচনিৰ পৰা আঁচনি কৰি নাথাকিব অসমৰ জনগণে শিক্ষা বিচাৰিছে স্বাস্থ্য বিচাৰিছে সেইবিলাকত গুৰুত্ব প্ৰদান কৰক আঁচনি বহুত হৈ গ'ল গতিকে আমি এটাই কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ আজি বাংলাদেশী বিধানৰ ক্ষেত্ৰতে চাওক বাংলাদেশী যদি যেতিয়ালৈকে অসমৰ যেতিয়ালৈকে বৰ্ডাৰ চিল নকৰিব তেতিয়ালৈকে সমাধান হ'বনে আজি গতিকে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ ইনাৰলাইন পাৰ্মিট আমাক অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰক চিধা কথা স্পষ্ট কথা আৰু মেইন বস্তুটো হৈ গ'ল যে আমাক জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্টভাৱে আমাক ক'ব লাগে অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে জেল দিয়ে ফাঁচি দিয়ে গুলিয়াই মাৰে মৰিয়াই মাৰে ন' কম্প্ৰমাইজ জুবিনদাৰ লগত চিধা কথা জয় জুবিনদা জয় জুবিনদা জুবিনদা আমাক ন্যায় লাগিবই জুবিনদাৰ ন্যায় লাগিবই জয় অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যাম কানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল কি কাৰণে কৰা নহ'ল ভৰিটোত গুলি মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল এইটো কেতিয়া উত্তৰ দিব নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছোঁ মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল যি মনত ৰাখিব অসমীয়া ৰাইজ এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা বিদায় দিয়ালে আৰু ইয়াৰ এই বহিৰাগতটোৰ কোম্পানীটো খুলি দিবৰ কাৰণে অলৰেডি আদালতে পাৰ্মিশ্যন দিছে আমি আদালতক দুখ দিয়া নাই কিন্তু প্ৰশ্ন আছে অসম আৰক্ষী আৰু SITয়ে কি ধৰণে তেওঁলোকে তদন্ত কৰিছিল যে আজি এনেকে জুবিন গাৰ্গৰ টকাৰে লৈ যোৱা টকা মাৰি মাৰি তেওঁ সম্পত্তি গঢ় দিয়াবিলাক খুলিবলৈ অৰ্ডাৰ দিছে আৰু ফ্লেটটো খুলিবলৈ অৰ্ডাৰ দিছে আৰু এটা ইণ্টাৰেষ্টিং কথা এই শ্যাম কানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে সেই মানুহটোৰ ঘৰটো চিল কৰিলোঁ বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে তো 2 ঘণ্টা নহ'লেই ঘৈণীয়েকে গৈ তাত লাঞ্চ কৰিলে গতিকে অসমীয়া জনগণ জুবিন গাৰ্গৰ ন্যায় পক্ষত আছে আৰু থাকিব অসমীয়া যুৱ মঞ্চই অসমীয়া ৰাইজৰ লগত আছে অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব আৰু আজি আমাৰ সহকাৰী সাধাৰণ সম্পাদক আকাশবীৰ শইকীয়াই কৈছে যে অলৰেডি আমাৰ 18খন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ অনাগত দিনত আৰু তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ আৰু জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম তেওঁলোকে যেনেকৈ আশীৰ্বাদ যাত্ৰা আৰু পৰিৱৰ্তন যাত্ৰা উলিয়াই আছে আমি জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম আমাক কিন্তু বাধা দিব নোৱাৰে